শংকৰ সৰ্বগুণাকৰ যা ঘেৰি নাহি কেও পাও তু হাৰি চৰণত ৰেণু গুহত কৌতিক বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। 1449 চনৰ 1371 শকৰ আহিন মাহৰ শুক্লা দশমী তিথিত শুকুৰবাৰে জন্ম লাভ কৰে কুসুম্বৰ ভূঞা আৰু সত্য সন্ধাৰ এটি পুত্ৰ সন্তান, যাৰ নাম ৰাখিলে শংকৰ। লাহে লাহে শংকৰ ডাঙৰ হ'ব ধৰিলে। লগৰীয়াৰ লগত উমলি জামলি দিন অতিবাহিত কৰিব ধৰিলে। শংকৰদেৱ সৰুৰ পৰাই বৰ টেঙৰ আছিলে, কিন্তু তাৰ উপৰিও শংকৰ এজন সামান্য বালক নাছিল। বাৰিষাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত শংকৰে সাঁতুৰি ইপাৰ সিপাৰ হৈ চমক লগাইছিল। আৰু এনেদৰে সময়বোৰ পাৰ হৈ গ'ল। শংকৰ 12 বছৰত ভৰি দিলে, কিন্তু খেলা ধূলাৰ মাজতে ব্যস্ত হৈ থাকিল। তাকে দেখি বুঢ়ীমাক খেৰসুতীয়ে চিন্তিত হৈ পৰে আৰু শংকৰক 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিয়ে। প্ৰথম দিনাই ক খ আদি ব্যঞ্জন বৰ্ণবোৰ শিকিয়েই শংকৰদেৱে আকাৰ ইকাৰ নোহোৱাকৈ এটি পদ ৰচনা কৰে। তাকে দেখি মহেন্দ্ৰ কন্দলীয়ে আচৰিত হ'ল আৰু শংকৰক নিজ মুখেৰে ছাত্ৰসকলক পঢ়ি শুনাবলৈ ক'লে। কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন। শংকৰৰ এই বিৰল প্ৰতিভাৰ উমান পাই মহেন্দ্ৰ কন্দলীয়ে শংকৰক দেৱ উপাধি প্ৰদান কৰে। তাৰ পাছৰে পৰাই শংকৰ দেৱ হিচাপে জনাজাত হ'ল। আৰু এনেদৰে কম সময়তে স্কুলীয়া জীৱন শেষ কৰি শংকৰদেৱে ঘৰলৈ উভতে। 20 বছৰ বয়সতে শংকৰদেৱে এটা প্ৰকাণ্ড সাৰ মাটিত একেবাৰতে বগৰাই দিছিল। সময় যোৱাৰ লগতে শংকৰদেৱ জ্ঞানৰ সাগৰ হৈ পৰিল। এনেদৰে শংকৰদেৱে ভাগৱত আৰু শাস্ত্ৰ অধ্যয়নেৰে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ এটা নতুন ধাৰা আৰম্ভ কৰিলে। শংকৰদেৱে বৰদোৱাক দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিবৰ বাবে গীত বাদ্য নৃত্যৰে এক নতুন জাগৰণৰ সৃষ্টি কৰিলে। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ তেওঁ নিজ হাতেৰে সপ্ত বৈকুণ্ঠৰ পদচিত্ৰ অংকন কৰি বৰদোৱাত চিহ্নযাত্ৰা নামে এখন নাট মঞ্চস্থ কৰিলে। লাহে লাহে সময়বোৰ যোৱাৰ লগতে শংকৰদেৱৰ বৈবাহিক জীৱনো আহি পৰিলে। তেতিয়াই শংকৰদেৱে প্ৰায় 22 মান বয়সতে বুঢ়ীমাক খেৰসুতীৰ অনুৰোধত হৰিকা ভূঞাৰ কন্যা সূৰ্যৱতীক বিবাহ কৰায়। সেইদিনৰ কথা, টেম্বুবাণী জানৰ পানী আহি শস্যবোৰ নষ্ট কৰিছিলে। তেতিয়া শংকৰদেৱে ভাবি চিন্তি ভকত আৰু আই মাতৃসকলক ক'লে যে এগৰাকী সতী শান্তি তিৰোতাই আহি এপল পানী আনি এই জানটোত দিবহে লাগে, তেতিয়া পানী অহা বন্ধ হ'ব। আৰু তেতিয়াই আনটো ফালৰ পৰা এগৰাকী তিৰোতাই নাওৰে ভটিয়াই আহি আছিল। তেখেতে নিজকে সতী শান্তি বুলি পৰিচয় দিছিল আৰু শংকৰদেৱৰ অনুৰোধত টেম্বুবনৰ পানীত এপল পানী আনি টেম্বুবনৰ পানী অহা বন্ধ কৰিছিল। আৰু সতী শান্তি তিৰোতাগৰাকীৰ নাম আছিলে ৰাধিকা, আৰু কাললৈ সতী ৰাধিকা হিচাপে জগতত জনাজাত হৈছিল। আৰু শংকৰদেৱে নিজে জানটোৰ নাম শান্তিজান হিচাপে নামাকৰণ কৰিছিল। এনেদৰে গৃহস্থ ধৰ্ম পালন কৰি থকাৰ পিছতে সূৰ্যৱতীৰ গৰ্ভত এটি কন্যা সন্তান জন্ম হয়
আৰু সেই কন্যা সন্তানটোৰ নাম ৰাখিলে মনু। কিন্তু সূৰ্যৱতীৰ টান নৰিয়াৰ হোৱাত মনুৰ 9 মাহ বয়সতে সূৰ্যৱতী বৈকুণ্ঠ প্ৰয়াণ হয়। কিছুদিন যোৱাৰ লগে লগে শংকৰদেৱে তীৰ্থভ্ৰমণ যাবলৈ মন মেলে আৰু 17জন যাত্ৰীৰ সৈতে বৰদোৱাৰ পৰা যাত্ৰা আৰম্ভ কৰে। এনেদৰে কিছুদিন ঘূৰি ফুৰি গংগা, কাশী, জগন্নাথ আদি ঘূৰি ফুৰি বৃন্দাবনৰ পৰা বদৰিকা আশ্ৰমত থাকোঁতে শংকৰদেৱে প্ৰথমটো বৰগীত ৰচনা কৰে। এনেদৰে শংকৰদেৱে প্ৰায় ভালেমান দিনে তীৰ্থ ভ্ৰমণ কৰিলে। শেষত 12 বছৰ মূৰত ঘৰলৈ উভতে। এনেদৰে শংকৰদেৱক বহুদিনৰ মূৰত পাই বুঢ়ীমাক ঘেৰোতে আনন্দত আত্মহাৰা হৈ পৰিল। সময় যোৱাৰ লগে লগে বংশ পৰিয়াল জ্ঞাতি কুটুম্বসকলে শংকৰদেৱক দ্বিতীয় বিবাহ কৰাবলৈ অনুৰোধ কৰে আৰু তাৰ অনুৰোধত শংকৰদেৱে কালিকা ভয়াৰ কন্যা কালিন্দীক বিবাহ কৰায়। কিছুদিন পিছতে বয়সৰ লগে লগে ঘেৰহুতি বৈকুণ্ঠ প্ৰয়াণ হয়। ইয়াৰ কিছুদিন পাছতে শংকৰদেৱে ধৰ্মচৰ্চা, নাম কীৰ্তন আদি প্ৰচাৰ কৰি বৰদোৱাত থাকোঁতে তেওঁলোকৰ গাঁৱত ঘৰ দুৱাৰ জ্বলাই উপদ্ৰৱ আৰম্ভ কৰিবলৈ ধৰিলে। এনেদৰে উপদ্ৰৱ সহিব নোৱাৰি বৰদোৱা ত্যাগ কৰি শংকৰদেৱৰ নিৰ্দেশত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰলৈ গ'ল। এনেদৰে বিভিন্ন ঠাই অতিক্ৰম কৰি গৈ গাঁওমুখ পালেগৈ। এনেদৰে কিছুদিনৰ পিছতে শংকৰদেৱৰ দ্বিতীয় আৰু তৃতীয় পুত্ৰৰ জন্ম হয়। সভাত বহি থকা শংকৰদেৱে এই খবৰটো পাই এটি গীত ৰচনা কৰিলে আৰু গীতটো আছিলে পাৱে পুৰি হৰি কৰোঁ কাতুৰি প্ৰাণ ৰাখবি মোৰ। লাহে লাহে তাতো উপদ্ৰৱ আৰম্ভ হ'ব ধৰিলে। সেইবাবে শংকৰদেৱে গাঁওমুখ ত্যাগ কৰে। এনেদৰে নাৱেৰে ফুটিয়াই গৈ শংকৰদেৱে থোৱাহাট বেলগুৰি অৰ্থাৎ বৰ্তমানৰ মাজুলীত উপস্থিত হয়। বেলগুৰিত শংকৰদেৱে নামঘৰ স্থাপন কৰি নাম কীৰ্তন আৰম্ভ কৰিবলৈ ধৰিলে। এদিনাখন মাধৱদেৱৰ মাকৰ টানমৰীয়া হোৱাত ৰামদাসক এহাল বগা পাঠা ছাগলী আনিবলৈ দিলে। কিন্তু ৰামদাসে পঠা ছাগলী নানি শংকৰদেৱৰ ওচৰলৈ মাধৱদেৱক লৈ গ'লে। এনেদৰে শংকৰদেৱে দেখি ৰামদাসক সুধিলে, এইজন সুন্দৰপুৰ কোন আৰু ক'ৰ পৰা আহিছে? তেতিয়া শংকৰদেৱে মাধৱদেৱক এখন আসনত বহিবলৈ দিলে আৰু দুয়োজনে তৰ্কবাদ্য কৰিবলৈ আৰম্ভ কৰিলে। তৰ্কযুদ্ধৰ পিছত শংকৰদেৱে তৃণমূল সূত্ৰৰে মাধৱদেৱক বুজাই দিলে, বৃক্ষৰ মূলত যেন দিলে আনি জল, হুয় ত্ৰিপিতি তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে হিংসে যদি মূলত নেদয়, কদাচিত ডাল পাত ত্ৰিপিতি নো। শংকৰদেৱৰ এই মহান বাক্যশাৰী শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰত শৰণ ল'লে আৰু এই শংকৰদেৱৰ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি জগতত জনাজাত হ'ল। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনৰ পিছতে থোৱাহাট বেলগুৰিত শংকৰদেৱে নাম কীৰ্তন কৰি ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। এদিনাখনৰ কথা, হৰিদেৱক স্বৰ্গদেউ হাতী বেটাৰ দায়িত্ব দি শইকীয়া পাতিছিল। কিন্তু হাতী ধৰি ৰাখিব নোৱাৰাৰ বাবে মাধৱদেৱ আৰু হৰিদেৱক ৰজাৰ চাওদাঙে বন্দী কৰি লৈ গৈছিল।
ভালেমান দিনৰ পিছত মাধৱদেৱ শংকৰদেৱৰ ওচৰত পায়। মাধৱদেৱে শংকৰদেৱক দুখমনেৰে হৰিদেৱৰ মৃত্যুৰ বাতৰি আগবঢ়ালে। এনেদৰে শংকৰদেৱে কিছুদিন পাছত ধোৱাহাট বেলগুৰিও ত্যাগ কৰে। এনেদৰে শংকৰদেৱে ঘূৰি ফুৰি সোণপুৰা আদিকে ভালেমান ঠাই অতিক্ৰম কৰি পাটবাউসীত উপস্থিত হয়। এনেদৰে শংকৰদেৱে পাটবাউসীৰ সুন্দৰ পৰিৱেশত গীত, নাট, ভটিমা আদি ৰচনা কৰে। তাৰ উপৰিও কীৰ্তন ঘোষাৰ শেষ ভাগত শংকৰদেৱে পাটবাউসীতে ৰচনা কৰে। আৰু কিছুদিন পিছতে শংকৰদেৱে পুনৰ তীৰ্থযাত্ৰালৈ আৰম্ভ কৰে আৰু প্ৰায় কিছুদিন পিছতে শংকৰদেৱে তীৰ্থভ্ৰমণ কৰি পাটবাউসীত উপস্থিত হয়। এদিনাখন ব্ৰাহ্মণসকলৰ গোচৰত নৰনাৰায়ণে দূত পঠাই শংকৰক ৰাজসভালৈ মাতি পঠালে। তাৰ লগতে ৰজাৰ ওচৰত বিচাৰ আৰম্ভ কৰিবলৈ ব্ৰাহ্মণসকলকো নিমন্ত্ৰণ কৰিলে। কিন্তু শংকৰদেৱৰ ভাগৱত শাস্ত্ৰ আৰু একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ দেখি নৰনাৰায়ণে অভিভূত হৈ পৰিল। শংকৰদেৱৰ মুখেৰে বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ লীলা আৰু মাহাত্ম্যৰ কথা শুনি নৰনাৰায়ণে সেই বৃন্দাবনৰ দৃশ্যবোৰ চাবলৈ ইচ্ছা কৰিলে আৰু শংকৰদেৱে তাতীকুছিলৈ আহে, বৰ্তমানৰ বৰপেটা, আৰু নিপুণ তাঁতীসকলক লৈ 180 ফুট দীঘল আৰু 90 ফুট বহলৰ বৃন্দাবনী বস্ত্ৰ নৰনাৰায়ণৰ হাতত অৰ্পণ কৰে। এনেদৰে নৰনাৰায়ণে শংকৰদেৱক ভাগৱতৰ সাৰমৰ্ম এদিনতে লিখি আনিবলৈ অনুৰোধ কৰিলে। তেতিয়া শংকৰদেৱে ফুৰুকাত হাতী ফুৰোৱাৰ দৰে ভাগৱতৰ সাৰমৰ্ম গুণমালা ৰূপে প্ৰকাশ কৰে। নৰনাৰায়ণে শংকৰদেৱৰ এই মহান প্ৰতিভাৰ উমান পাই শংকৰদেৱক মহাপুৰুষ হিচাপে নামাকৰণ কৰিছিল। এনেদৰে শংকৰদেৱে কলবাৰীত নামঘৰত মণিকূট আদি সত্ৰ স্থাপন কৰিলে। এদিনাখনৰ কথা, নৰনাৰায়ণে শংকৰদেৱৰ ওচৰত শৰণ ল'ব বিচাৰিলে। শংকৰদেৱে ৰজাৰ কথা এৰাব নোৱাৰি কাইলৈ উপবাসে থাকিবলৈ অনুৰোধ কৰিলে। তাৰ উপৰিও শংকৰদেৱে চিলাৰায়ৰ অনুৰোধত ৰামলীলাৰ ৰসাল কাহিনীৰে ৰাম বিজয় নামে শেষৰখন নাট তেওঁ ৰচনা কৰে। এনেদৰে কিছুদিন পিছতে 1490 শকৰ 1568 খ্ৰীষ্টাব্দত কোচবিহাৰ কাকতকুটিত ভাদৰ মাহৰ শুক্লা দশমী তিথিত প্ৰায় 6 কুৰিমান বয়সতে শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ হয়।